নমস্কাৰ, কিলকিছ কিটচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোলৈকে ভোগালী বিহুৰ শুভকামনাও যাচিছোঁ। আশা কৰিছোঁ আগন্তুক বিহু আহি আছে আৰু সকলোৱে খুব ফূৰ্তি কৰক, ভালদৰে উপভোগ কৰক, তাৰে কামনা কৰিছোঁ। আজি উৰুকা, আপোনালোকে বাৰু বজাৰ কৰিলে নাই? কৰিলে চাগে ন? ময়ো সৰু সুৰাকৈ কিবা কিবি অকণমান আয়োজন কৰিছোঁ, ঘৰতে কৰিম। ইমান মেজি চেজি বনাই পেলাই একো কৰিবলৈ পৰা নাই। ঘৰৰ মানুহকেইজনে মিলি পেলাই খাম। কিটচেনৰ পৰা ওলাই অকণমান বাহিৰত ৰান্ধিম, চৌকাত ৰান্ধিম বুলি ভাবিছোঁ আজি। আৰু মোৰ ল'ৰাটোৰ লগৰ 2-এজন বন্ধু থাকিব, তেনেকেই আৰু মানে উৰুকাটো কৰিম। মই ভাবিছোঁ এইবাৰ অকণমান সৰুকৈ এটা ভ্লগ বনাওঁ, আপোনালোকক দেখাওঁ যে কিনো কৰিলোঁ কিনো নাই। চাই যদি ভাল পায় আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকৰ ওচৰলৈ মই এই ভ্লগটো লৈ আহিছোঁ। আজি উৰুকাৰো অকণমান কিবা কিবি অংশ আপোনালোকক দেখাম, আৰু কাইলৈও বিহু, তেতিয়াও কিনো কৰিম সেয়াও অকণমান দেখাম। তেনেহ'লে আজি আহকচোন এতিয়া চাওঁ যে উৰুকাৰ কাৰণেনো কি কি ৰান্ধিম মই ৰাতিলৈ। এতিয়া গা পা ধুই আহিছোঁ, আহি পেলাই এতিয়া যা যোগাৰ কৰোঁগৈ ৰাতিৰ কাৰণে। ঠিক আছে, তেনেহ'লে আহকচোন চাওক কি কৰিলোঁ বজাৰ, কি ৰান্ধিম। আৰু আহক মই এতিয়া দেখাওঁ আপোনালোকক মই আজিৰ কাৰণে কি যোগাৰ কৰিছোঁ। এয়া চিতল মাছ লৈ লৈছোঁ। চিতল মাছখিনি মই টেঙা বনাম, বিলাহী দিম, আলু দিম, মটৰ আৰু ধনিয়া দি পেলাই। এয়া লৈছোঁ বটা চৰাইখিনি ৰান্ধিম মই পিঁয়াজ, আলু, আদা নহৰু আৰু বাকী গুড়ি মছলা দিম। এয়া গাহৰিখিনি মই পুৰিম জুইত পুৰি পেলাই আদা নহৰু, কেঁচা জলকীয়া আৰু নেমু চেপি পেলাই এইখিনি বনাম শুকানকৈ। আৰু এয়া লৈছোঁ মাটি দালি বনাম ঔটেঙা দি পেলাই, গুটি আলু ভাজিম একদম শুকানকৈ। মই এতিয়া সন্ধিয়াতে নাৰিকল লাডুখিনি বনাই লৈছোঁ, কাৰণ অলপ পিছত বাহিৰত গৈ পেলাই ৰন্ধা বঢ়া কৰিব লাগিব। এইখিনিহে বাকী আছিলে, বাকী পিঠা পনা আগদিনা কালিয়ে বনালোঁ। এতিয়া নাৰিকল লাডুখিনি বনাই লওঁ আৰু। জুইকুৰা ধৰি দিছোঁ, এতিয়া ৰান্ধিব আৰু লাহে লাহে। প্ৰথমতে মই ঔটেঙা দিয়া মাটি দালিখিনি বনাই লওঁ। আৰু এয়া মই এতিয়া তেল লৈছোঁ, ইয়াতে মই গুটি আলুখিনিও ভাজি লওঁ, আৰু এইখিনি যিখিনি তেল বাকী থাকিব তাতে দালিখিনি তেল মাৰি দিম। আলুখিনি বহাই দিছোঁ, ইয়াতে হালধি নিমখ দি পেলাই মই অকণমান সময় ভাজিম। ভাজিখিনি হ'ল, এতিয়া মই দালিখিনিও তেল মাৰি ল'লোঁ। এতিয়া মই ডাঙৰ কেৰাহী এটা জুইত বহাই লৈছোঁ। মই বটা চৰাইখিনি প্ৰথমতে বনাই ল'ম, আৰু এয়া তেল ঢালি লৈছোঁ। তেলত তেজপাত দিছোঁ, পিঁয়াজো দিম। এতিয়া এইখিনি গোটেইখিনি ভালকৈ ভাজি ল'ম। মাংসখিনি আগতীয়াকৈ বনাই লৈছোঁ। এয়া পিঁয়াজ দিয়াৰ পিছত মই আদা নহৰু দিলোঁ। এইখিনি ৰান্ধি মেলি আজৰি হৈ অকণমান ওচৰতে বিহু মাৰি আছে ভাইটি কেইটামানে, খুব ধুনীয়াকৈ মাতিও আছে, গৈ পেলাই তাতে একেলগে অকণমান নাচি মেলিও আহিম। মাংসখিনি ধুনীয়াকৈ বনাই আছোঁ, এয়া ভাজিছোঁ, তাতে নিমখ দিলোঁ। বাকী গুড়ি মছলাখিনিও দিম। এতিয়া হালধি দিছোঁ, এয়া প্ৰথম। জলকীয়া গুড়িও দিলোঁ, জিৰা গুড়ি দিছোঁ, আৰু অলপ ধনিয়া গুড়িও দিছোঁ। বেছি মছলা নিদিওঁ, ইমানখিনিয়ে দিম। আৰু কেইটামান কেঁচা জলকীয়া টুকুৰাকৈ দি দিম। বিলাহী কেইটুকুৰমানো দিম, খাবলৈ খুব ভাল লাগিব, অকণমান টেঙা টেঙাও হ'ব। আৰু এতিয়া আলু দি পেলাই গোটেইখিনি ভাজি থৈ দিম। আৰু এয়া মোৰ আজি বটা চৰাই মাংস ৰেডি হৈ গ'ল। আৰু এয়া এতিয়া আচল গাহৰি পোৰা। ইহঁতি বোলে ল'ৰাবিলাকে খায়েই এতিয়া গাহৰিটো, সেইকাৰণে মই বটা চৰাই মাংসখিনি বনাই লোৱাৰ মাজতে গাহৰিখিনি পুৰি লৈছোঁ।
লপলপীয়া গাহৰি মাংসৰ পৰা তেল একদম টপটপাই পৰিছে পূৰা জুইত দিয়াৰ পিছত। মাংসখিনি পুৰি লোৱাৰ পিছত ধনিয়া পাত, আদা নহৰু, নিমখ আৰু কেঁচা জলকীয়া দি ধুনীয়াকৈ সানিছোঁ, নেমু অকণো দিছোঁ। আৰু এয়া ৰাইজে খাবলৈ আৰম্ভ কৰিলেই। মজা লৈ লৈ খাইছে একদম জুইৰ কাষত বহি, গাহৰি মাংস পুৰা। আৰু লাগে নেকি? দি আছোঁ। ইফালে এয়া একদম পুৰা। আৰু এতিয়া মাছখিনি বনাওঁ। আৰু এয়া মই আজি চিতল মাছৰ টেঙা বনাম, অকণমান মছলা টেঙা বুলি কয় যিটো, সেইটো বনাম। কৰিছ? অঁ। হেপী ভোগালী বিহু। মই বোলো ভয় খাব নেকি? বহক দেৰি কৰিলে বহক। অঁ একো নাই, বহক। পৰ্ক খাব? মাছৰ জোলখিনি উতলি আছে, হওঁ হওঁ হৈছে আৰু। এতিয়া মই অকণমান ধনিয়া পাত দি দিলোঁ। ধনিয়া পাতখিনি দি পেলাই মই এইখিনি হৈয়ে গৈছে আৰু। ওচৰতে বিহু মাৰি আছে, খুব মাতি আছে। এয়া বনাই মেলি এতিয়া আজৰি হৈছোঁ, যাব লাগিব। ৰ'বা ৰ'বা, গৈ আছোঁ। ৰ'বা আহিছোঁ, কিয় নাৰাখোঁ? অলপ ফূৰ্তি কৰি আহিলোঁগৈ। এতিয়া বনাওঁ গৰম গৰম ভাত। আৰু এয়া বনাবলৈ ওলাইছোঁ। মই প্ৰথমতে ফ্ৰাইড ৰাইচ অলপ বনাইছোঁ, ভাতটো মই বেলেগকৈ বনালোঁ। ফ্ৰাইড ৰাইচ বনাইছোঁ আজি বিট, গাজৰ, কেপচিকাম, ফ্ৰেঞ্চ বিন, মটৰ এনেকৈ দি পেলাই। বিট দিলে খুব ধুনীয়া ৰং এটা উঠে, সেইকাৰণে দি দিছোঁ। আৰু এয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। মই এইখিনি কুকাৰতে ভিতৰত বনাইছিলোঁ। দেখিবলৈ ধুনীয়া হৈছেনে ৰংটো? আজি মোৰ উৰুকাৰ বিশেষ খাদ্য এয়াই আছিলে। মই ৰান্ধিলোঁ, আপোনালোকক দেখুৱালোঁ অকণমান কি কি কৰিলোঁ। কাইলৈ বিহু, বহুত ৰাতিও হ'ল, এতিয়া শুই থাকোঁগৈ খাই বৈ গৰমে গৰমে। তেনেহ'লে শুভৰাত্ৰি জনাইছোঁ। কাইলৈ পুনৰ লগ পাই আছোঁ আপোনালোকক। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি কিমান ফূৰ্তি কৰিলে, খুব কৰিলে চাগে, খুব ভাল ভাল খালেও চাগে। ময়ো অকণমান অকণমানকৈ ৰান্ধিলোঁ কিবাকিবি আৰু ঘৰতে মিলি পেলাই খালোঁ। ওচৰত ইমান ফূৰ্তি হৈছিলে, চব ল'ৰা ছোৱালীবিলাকেও খুব ধুনীয়াকৈ জুই চুই জ্বলাই পেলাই নাচিছে, ফূৰ্তি কৰিছে, ভাল লাগিলে। আৰু আজি ভোগালী বিহু। এতিয়া উঠিছোঁ, প্ৰথমতে এক কাপ ধুনীয়া চাহ খাই ল'ম। চাহকাপ খাই দিনটো কাম আৰম্ভ কৰিম, কাৰণ নহ'লে জোচ নাপাওঁ। আৰু আজি কি কি কিবা স্পেচিয়েল ৰান্ধিবলৈ চেষ্টা কৰিম, কাৰণ আলহীও আহিব, নিজেও খাব লাগিব বিহু বুলি। কাৰণ এই ভোগালী বিহুতে যি আৰু একদম ভাল লাগে যে খোৱাৰে বোৱাৰে খালী অনবৰতে। ঠিক আছে, এতিয়া তেনেহ'লে মই প্ৰথমতে গা পা ধুই লওঁগৈ, গোঁসাই সেৱা কৰোঁগৈ। আপোনালোকক অকণমান দেৰি পিছত পুনৰ লগ পাই থাকিম, দিনটো কি কি কৰি থাকিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক, অকণমান পিছত আকৌ লগ পাই আছোঁ। গা পা ধুই আহিলোঁ, বহুত ঠাণ্ডা। এতিয়া আৰম্ভ কৰোঁগৈ বিহু যোগাৰ। আলহীও আহিবলৈ আৰম্ভ কৰিব এতিয়া। কি বনাওঁগৈ মই সেয়া আপোনালোককো দেখাওঁ, ব'লকচোন তেনেহ'লে পাকঘৰলৈকে যাওঁ। আজি ডালনা বনাম, ফুলকবি আলু দি পেলাই। কাজু আৰু মগজ লৈছোঁ, এয়া পিচি ল'ম ধুনীয়াকৈ মিহি, পেষ্ট এটা বনাম। দৈ লৈছোঁ, এয়া লৈছোঁ মটৰ, একদম ফ্ৰেছ মটৰ। মটৰ পনীৰ বনাম, পনীৰ কাটি লৈছোঁ। আৰু আলুখিনি মই অলপ সিজাই লৈছোঁ। এয়া লৈছোঁ আদা নহৰু, বিলাহী টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ মছলাৰ কাৰণে। আৰু এয়া লৈছোঁ পিঁয়াজ, গ্ৰেট কৰি লৈছোঁ পিঁয়াজটো। এইখিনি লৈছোঁ পায়সৰ কাৰণে। আমুল তাজা লৈছোঁ 1 লিটাৰ। আৰু 5 চামুচমান জহা চাউল লৈছোঁ, ডাঙৰ চামুচেৰে তিয়াই থৈছোঁ মই জহা চাউলখিনি। আৰু কাজু আৰু খিচমিচ, এয়াই বনাম আজি। এতিয়া মই ফ্ৰাই পেন এখনত তেল লৈ লৈছোঁ। এতিয়া প্ৰথমতে মই মটৰ পনীৰখিনি বনাম, তাৰ কাৰণে অকণমান জিৰা, গোটা জিৰাও এয়া দি দিছোঁ তেলতে।
আদা নহৰুখিনি দিম। ইয়াত মই পিঁয়াজ নিদিওঁ। আদা নহৰুখিনি অকণমান ভাজ খাওঁতে সিজোৱা আলুখিনি দি দিলোঁ। টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ সিজোৱা আলুখিনি। ইয়াত এতিয়া গুড়ি মছলাখিনি দিম। হালধি দিলোঁ অলপ। অলপ জিৰা গুড়ি দিছোঁ 2 চামুচ 2.5 চামুচমান, কাৰণ শুকান গুড়ি মছলা দিয়ে বনাম। আৰু লৈছোঁ ধনিয়া গুড়ি তেনেকৈ 2.5 চামুচমানেই লৈছোঁ। অলপ দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া ধুনীয়াকৈ মছলাখিনি আদা নহৰু আৰু আলুখিনিৰ লগত ধুনীয়াকৈ ভাজি লওঁ। বেছি কাঢ়া ভাজি নকৰোঁ, অকণ জ্বলা। এয়া দিছোঁ মই বিলাহী টুকুৰা কৰি লোৱা, আৰু এইখিনি অকণমান এতিয়া ভাজি ল'ম। ইয়াত এতিয়া মটৰখিনি দিলোঁ, কেঁচা মটৰখিনি। এই গোটেইখিনি এতিয়া লৰাই পেলাই অকণমান সময়ৰ কাৰণে জুইত মই ঢাকোন এখন মাৰি পেলাই থৈ দিম। তেতিয়া মটৰখিনি ধুনীয়াকৈ সিজি যাব। তাৰপিছত অকণমান পানী দি উতলাই পেলাই নমাই থৈ দিম। এয়া এতিয়া নিমখ দিলোঁ। বেছি সময় নালাগে এইটো বনাবলৈ কাৰণে। অলপ দৈও দি দিছোঁ। দৈ দিলে গ্ৰেভিটো ধুনীয়া হ'ব। অকণমান চেনিও দি দিছোঁ। চেনি দিলেও ভাল লাগে, মিঠা টেঙা জ্বলা টেষ্ট এটা আহে। আপোনালোকে ভাল নাপালে নিদিব। আৰু পনীৰখিনিও দি দিলোঁ। এই ঘুগুনিটো বেছি সময় নালাগে বনাওঁতে, খুব কম সময়তে হয়, কাৰণ কেঁচা মটৰ পটককৈ সিজি যায়। অকণমান গৰম মছলা দি দিছোঁ সোৱাদটোৰ কাৰণে, আৰু অকণ ভাল লাগিব। এইখিনি এতিয়া ঢাকন মাৰি পেলাই মই সিজিবলৈ দিম। এতিয়া মই আন এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে মই গোটা জিৰা আৰু অকণমান ক'লা জিৰা দিছোঁ, আৰু ইয়াতে মই পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজিম। এইখিনিত মই এতিয়া ফুলকবি ডালনাখিনি বনাম। আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাইছে। এইখিনি এতিয়া মই অকণমান ভাজি আছোঁ ৰংটো উঠালৈকে। আৰু আদা নহৰুখিনি এতিয়া দি দিলোঁ। আদা নহৰুখিনি দিও ভাজি লৈছোঁ। আৰু পিঁয়াজ আৰু আদা নহৰু ভাজা হ'লে এতিয়া মই গুড়ি মছলাখিনি দিবলৈ আৰম্ভ কৰিছোঁ। গুড়ি মছলা প্ৰথমতে দিলোঁ হালধি, অকণমান জলকীয়া গুড়ি দিছোঁ। এয়া দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি। গোটেইখিনি ভালকৈ মিহলাই লওঁ। এতিয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দিও অকণমান ভাজিম গলালৈকে। বিলাহীখিনি গলালৈকে অলপ সময় ভাজি আছোঁ। গলিবলৈ আৰম্ভ কৰিছে। ইয়াত মই এতিয়া কাজু মগজ পিচি লোৱা পেষ্টখিনি দি দিলোঁ। তেল ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া দৈখিনি দিছোঁ। দৈ দিলে আৰু অকণ ধুনীয়াকৈ তেল ওলাব, আৰু খুব ধুনীয়া হ'ব গ্ৰেভিটো খাবলৈ। অলপ নিমখ দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ হৈছেই মছলাখিনি ভজা। এতিয়া মই ফুলকবি আৰু আলুখিনি দি দিলোঁ। ফুলকবি আৰু আলুখিনি মই আগতে অকণমান তেলত ভাজি লৈছিলোঁ। অকণমান সোনকালে সিজি যাব আৰু টেষ্টটো ভাল লাগে তেতিয়া। এইখিনি মছলাৰ লগত অকণমান ভাজিম। অকণমান চেনি দিলোঁ। মোৰ ফুলকবি ডালনাখিনি হৈয়ে গৈছে। আগতে ভাজি লৈছিলোঁ যে ফুলকবি আৰু আলুখিনি, সেইকাৰণে সোনকালে হ'ল। আৰু এয়া দিছোঁ এতিয়া অলপ ফ্ৰেছ ক্ৰীম। খুব ভাল লাগে ক্ৰীম দিলে গ্ৰেভিটো। আৰু এয়া মই পায়স বনাবলৈ আৰম্ভ কৰিছোঁ এতিয়া। পায়সখিনিৰ কাৰণে এয়া মই প্ৰথমতে গাখীৰখিনি উতলাই ল'লোঁ, আৰু এতিয়া জহা চাউলখিনি দিবলৈ আৰম্ভ কৰিছোঁ। চাউলখিনি আগতে তিয়াই থৈছিলোঁ কাৰণে খুব সোনকালে হৈ যাব পায়সখিনি। মই চাউলখিনিৰ লগতে চেনিও দি দিছিলোঁ। আৰু এতিয়া মই ইয়াত কাজু দিবলৈ আৰম্ভ কৰিছোঁ। আৰু অলপ দিম একদম ফ্ৰেছ বিটৰ ৰস। বিটৰ ৰসখিনি দিয়াৰ লগে লগে পায়সখিনি একদম ধুনীয়া ৰং এটা উঠিব, গুলপীয়া। দেখিছে?
আৰ্টিফিচিয়েল ৰং দিয়াতকৈ এনেকুৱা একদম ফ্ৰেছ বস্তু আমাৰ যিখিনি পাচলি তাৰ ৰস দিলে খুব ধুনীয়া ৰং এটা উঠে। বিটৰ ৰসটো একদম ৰঙা হৈ গৈছে দেখিছেনে, গুলপীয়া ৰং এটা উঠিছে, খুব ভাল লাগিছে দেখিবলৈ। মোৰ হাতেই ৰঙা হৈ গৈছে। আৰু এয়া মোৰ পায়স ৰেডি হৈ গ'ল। এতিয়া খোৱা বোৱা আৰম্ভ কৰোঁ। উলিয়াই লৈছোঁ টেবুলত। ল'ৰাটোৰ লগৰ ফ্ৰেণ্ডছখিনিও আহিছে আৰু অন্য আলহীও আহিছে। দিওঁ সকলোকে আৰু ধুনীয়াকৈ খাওঁ আৰু এতিয়া। এয়াই আজি মোৰ বিহুৰ আছিলে বিশেষ খাদ্য। পিঠা মই এয়া যি পাৰোঁ ঘৰতে বনাইছোঁ। আৰু এয়া খোৱা বোৱা আৰম্ভ কৰিছেই সকলোৱে। কি দিম? লুচি দিম তোমাক? ঘুগুনি দিম? লোৱা। আজি খুব ব্যস্ততাৰ ভৰা এটা দিন পাৰ হৈ গ'ল। ৰান্ধিলোঁ বাঢ়িলোঁ আৰু ইমান ব্যস্ততাৰ মাজেদি মই আপোনালোকক দুই এটা ৰেচিপি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া সকলো গ'ল, আলহী আহিছিলে তেওঁলোকো গ'ল, বহু ৰাতিও হ'ল। আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো আজি কেনে লাগিলে, যদি ভাল লাগিছে জনাবলৈ নাপাহৰিব আৰু লাইক এটা দিব। পুনৰ ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু যদি এনেকুৱা বিশেষ কিবা দিনত মই কিবা কৰোঁ তেনেহ'লে দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।